নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছে? আজি আপোনালোকক লৈ গৈ আছোঁ অসমৰ প্ৰথম মহিলা ঠিকাদাৰ। শুনিছে নহয়? ঠিকেই, অসমৰ প্ৰথম মহিলা ঠিকাদাৰে যি এটা ৰাস্তা বনাইছিলে সেই ৰাস্তাটোলৈ গৈ আছোঁ। ক'ত আছে ৰাস্তা আমি আপোনালোকক দেখাই আছোঁ। আৰু আজি মোৰ লগত কোন গৈ আছে জানে? এয়া দাদা গৈ আছে আজি, ৰণাল্ডো টাইটদা, আমাৰ কবি মোৰ লগত গৈ আছে। আৰু আপোনালোকেও আমাৰ ভিডিঅ'ত থাকক, আগলৈ দেখুৱাই আছোঁ। আৰু ক'লোঁ আপোনালোকক যে মহিলা ঠিকাদাৰ, আৰু সেই মহিলা ঠিকাদাৰে এটা অলপ ব্যতিক্ৰমীভাৱে ৰাস্তাটো বনাইছিল। আমি বলক আমাৰ লগত ভিডিঅ'ত থাকক আৰু সম্পূৰ্ণভাৱে আমি দেখুৱাম যে কি ব্যতিক্ৰমীভাৱে ৰাস্তাটো আছিলে। এটা আমি যিটো আলিদি গৈ আছোঁ আপোনালোকে দেখিছিলে, অলপ আগতে দেখাইছিলোঁ, সেইটো আলি হৈছে বুৰঞ্জী প্ৰসিদ্ধ ধুদৰ আলি। আৰু দাদা, এই ধুদৰ আলিটো কেতিয়া বনাইছিলে, কোনে বনাইছিলে, আপুনি অকণ মোক কৈ যাওকচোন লগতে। আচ্ছা, এইটো হৈছে ঐতিহাসিক ধুদৰ আলি। নুমলীগড়ৰ ধুডাঙৰ পৰা আৰম্ভ হৈছে এই ঐতিহাসিক ধুদৰ আলিটো বনাইছিল আহোম স্বৰ্গদেউ গদাধৰ সিংহই। সেই সময়ত আহোম ৰাজত্বকালত যিসকল মানুহ অকৰা আছিল, অৰ্থাৎ ধুদ আছিল, একো কাম বন কৰিব নোৱাৰে, সেই মানুহসকলক স্বৰ্গদেউ গদাধৰ সিংহই এটা জেগাত থাকিব দিছিল। ৰজাই তেওঁলোকক কাম বন নকৰাকৈ ধুনীয়াকৈ খোৱা বোৱা সকলোখিনি প্ৰভাইড কৰিছিল। তাৰপিছত ক্ৰমান্বয়ে বাকী টেঙৰ ল'ৰাসকলেও দেখিলে যে এইসকলে দেখোন একো কাম নকৰাকৈ এনেই খাবলৈ পায়, ৰজাই তেওঁলোকক এনেই খুৱাই আছে গতিকে তেওঁলোকেও ধুদৰ ভাও দি, অকৰা ভাও দি, হাত ভৰি ভগা তেনেকুৱা ভাও দি মানে তাত ওচৰলৈ গৈ তাত সোমাবলৈ লাগিলে। আৰু ক্ৰমান্বয়ে ৰজাই চালে যে এদিন ধুদৰ সংখ্যা বাঢ়ি গৈ আছে, অভাৱনীয়ভাৱে ধুদৰ সংখ্যা বাঢ়ি গৈ আছে, অৰ্থাৎ এনেই খাবলৈ বিচৰা মানুহৰ সংখ্যা বেছি হৈ আছে। এই কথাটো ডাঙৰীয়াসকলে ৰজাক ক'লে। ৰজাই আহি এদিন এটা বুদ্ধি পাঙিলে। চাৰিওপিনে ৰজাই চিপাহী চন্তৰি আনি গোটেই সেই ধুদৰ আলি ধুদ থকা ঘৰটোত জুই লগাই দিলে তাতে। আৰু যেতিয়া যিসকল অৰিজিনেল ধুদ আছিলে তেওঁলোকক জুয়ে পুৰিবলৈ লাগিলে, তেওঁলোকে বেছি শব্দ কৰিব নোৱাৰে, অকল পি পা পু পা এনেকুৱা ধৰণে কৰে। আনহাতে যিসকল ধুদ নহয়, এনেই তেওঁলোকে খাই আছিলেগৈ ধুদৰ ভাও দি, সেইসকলতো ধুদ নহয়, গতিকে তেওঁলোকে পলাবলৈ লাগিলে। আৰু সেই পলোৱা সকলোকে ৰৈ থকা চিপাহী চন্তৰিয়ে ধৰি পেলালে। আৰু ধৰি তেওঁলোকক এই ৰাস্তাটো স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰালে। হয় হয়, কমাৰ গাঁৱৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গোলাঘাটৰ কমাৰ গাঁৱৰ পৰা ষ্টাৰ্ট হৈছে, নিয়েৰ বাই নুমলীগড়, আৰু কমাৰ গাঁৱৰ পৰা ষ্টাৰ্ট হৈছে আৰু গৈ এনেকৈ গোলাঘাট, তিতাবৰ, মৰিয়নি, আমগুৰি, সোণাৰী হৈ নাহৰকটীয়াৰ জয়পুৰত শেষ হৈছে। অসম অৰুণাচল সীমান্তৰ জয়পুৰত। নমস্কাৰ বন্ধুসকল, এয়া হৈছে আমি খুমটাই চাৰিআলিৰ পৰা ৰাইট হেণ্ড ছাইডত, অৰ্থাৎ সোঁ ছাইডে উত্তৰে আহিছোঁ। এইটো হ'ল শ্বহীদ জিন্তু গগৈ পথ। আপোনালোক সকলোৱে জিন্তু গগৈক জানে। 1999 চনত ভাৰত পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধত তেখেত শ্বহীদ হৈছিল। ভাৰতবৰ্ষৰ এজন বীৰ সৈনিক। তেখেতৰ ঘৰ খুমটাই চাৰিআলিৰ সমীপৰে। আৰু আমি সেই শ্বহীদ জিন্তু গগৈ পথেদি আহি এয়া আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাইছোঁহি দেই। মানে য'ত আপোনাৰ সেই ৰাস্তাটো আছিলে ব্যতিক্ৰমীৰ ওপৰত বনাইছিলে, আমি পাম। আৰু আমাৰ জানিবলগীয়া কথা, আমাৰ গোলাঘাটতে হয়, আৰু গোলাঘাটতে যেতিয়া এনেকুৱা এটা কাম হৈছিল, প্ৰথম মহিলা ঠিকাদাৰ বুলি ক'লে তেওঁৰে নামটো আহে। আৰু তেওঁ যি ব্যতিক্ৰমীৰ ওপৰত ৰাস্তাটো বনাইছিলে আমি জানিব লাগে। আচলতে আমি নৱপ্ৰজন্মও আমি এতিয়া কিছুমান আমাৰ জনা উচিত। এইটো আমি দেৰগাঁও দিশৰ পৰা আহি আছিলোঁ, কিন্তু ডিভাইডাৰ নথকাৰ কাৰণে আমি আহি কমাৰ গাঁৱৰ ওচৰত যোনখন ব্ৰিজ পৰিছে, এতিয়া ব্ৰিজৰ তলেদি আকৌ আমি এতিয়া গুৱাহাটী ছাইডৰ পৰা গৈ থকা যেন অনুভৱ কৰিব আপোনালোকে। গতিকে আমি য'ত ওলাই আহিছিলোঁ প্ৰথমে, ডিভাইডাৰ নথকাৰ কাৰণে আমি আকৌ বেকলৈ ওলাই আহিবলগীয়া হৈছে। আৰু আপোনালোকক যি ৰাস্তাটোৰ বিষয়ে কৈছিলোঁ, আহোঁতে আমি কৈ আহিছিলোঁ, এতিয়া আমি পামগৈ সেই ৰাস্তাটো। অপেক্ষা কৰক মাথো আৰু দুটিমান সময়ৰ কাৰণে। মোক যে কৈছিলোঁ আমাৰ অসমৰ প্ৰথম মহিলা ঠিকাদাৰ মোহিনী ৰাজকুমাৰী ডাঙৰীয়ানীয়ে যি ৰাস্তা বনাইছিল, এয়া আমি সোমাইছোঁ। চাওক, আমি অলপ দূৰ গৈ লওঁ ৰাস্তাটো দি, আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাটো। আৰু ইয়াৰ ব্যতিক্ৰমী কেনেকৈ আছিল সেয়াও আপোনালোকক বুজাই দিম। এতিয়া আপোনালোকে আমাৰ যিটো ৰাস্তা বনাইছিলে মহিলা ঠিকাদাৰে প্ৰথম, এইটো ৰাস্তাই বনাইছিল। আৰু এই বৰ্তমান আপোনাৰ খেতিৰ দিন হয়, গতিকে মানুহ খেতি পৰা আহি আছে, দুই চাইডে হাল বাইছে, দুয়ো কাষে পথাৰ আছে, আপোনালোকে দেখিছে। ইয়াৰ ব্যতিক্ৰমী ৰূপটো তাৰপিছত কৈ আছোঁ, আপোনালোকে চাই থাকক আচলতে কি ব্যতিক্ৰমী ৰূপ, সেইটো আপোনালোকে এতিয়া নিজে দেখা পাব, অনুভৱ কৰিব। আৰু আজি দুয়ো কাষে
দেখিছে আপোনালোকে পথাৰত খেতিও আৰম্ভ হ'ব এতিয়া প্ৰায় হাল বাই শেষ হৈছে মই দিও শেষ হৈছে যেন পাইছোঁ কিছুমান জেগাত কঠীয়া তুলিব আৰু লাহেকৈ আৰু এইটো যি ৰাস্তা হয় এইটো হৈ গ'ল এটা চাইডে গোলাঘাট এইটো কমাৰগাঁও পানীদিহিঙীয়া বুলি কয় আৰু এইটো চাইডে দাদা এইটো চাইড কি বুলি কয় পানীদিহিঙীয়া আৰু দুটা চাইডে পানীদিহিঙীয়া পৰে ন হয় হয় এইপিনে বৰ্ডিঙীয়া বাওঁ চাইডে বৰ্ডিঙীয়া সোঁ চাইডে পানীদিহিঙীয়া ঠিক ছোৱালীবোৰ আহে ভালেই পৰে মাজে এইটো হেলিকপ্টাৰ পেৰ হয় হেলিকপ্টাৰবিলাক ইয়াতে পৰে তো ফাইনেলি আমি আহি এতিয়া পাই গ'লোঁ আপোনাক যে কৈ আছিলোঁ যিটো ৰাস্তাৰ কথা সেই ৰাস্তাটো আমি এতিয়া বৰ্তমান আহি পাই গ'লোঁ আৰু বাকীখিনি কথা দাদা আহিছে আমাৰ লগত আৰু আমি যিখিনি জেগাত আছোঁ এতিয়া এখন দেখিছে মোৰ পিছপিনে পথাৰ এখন দেখিছে এখন হৈছে মহুৰা দিহিঙীয়া পথাৰ মহুৰা গোলাঘাটৰ কমাৰগাঁৱৰ অৱস্থিত এখন মহুৰা দিহিঙীয়া পথাৰ গতিকে আমি এতিয়া চাওক আৰু বেচিকেলি মানে এখন মহুৰা দিহিঙীয়া পথাৰতকৈ মহুৰা পথাৰ বুলিয়ে জনাজাত হয় মই আপোনালোকক দেখাইছোঁ আৰু এইটো ৰাস্তাৰ বিষয়ে আমি কৈ আহিছিলোঁ যে প্ৰথম অসমীয়া মহিলা ঠিকাদাৰে বনোৱা এইটো ৰাস্তা আৰু এই ৰাস্তাটো কিমান চিধা আপোনালোকে নিজে দেখিলে ইয়াত এটাও ক'তো একা বেকা নাই সম্পূৰ্ণ এইটো চিধাকৈ আহিছিলে আৰু ইয়াৰে আমাৰ স্থানীয় তেওঁ দাদা যে আহিছিলে মোৰ এই দাদাৰ ঘৰ হৈছে ইয়াতে মহুৰাৰ পৰা অলপ কিছু আগত গৈ বংকোৱাল বুলি জেগাটো ঠাইত তেওঁৰ ঘৰ হয় বংকোৱালৰ বৰটিকাত আৰু আমাৰ প্ৰায় সেইটো ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল হয় আমি ইয়াৰ পিছত তালৈও যাম আৰু বাকীখিনি মই এতিয়া দাদাক মই সুধিম যে ৰাস্তাটো কেতিয়া বনিছিলে কেনেকৈ বনিছিলে চাই থাকক আপোনালোকে চাওক মই যে কৈছিলোঁ এইখন হৈ গ'ল মহুৰা দিহিঙীয়া পথাৰ আৰু মই যে কৈছিলোঁ আমাৰ দাদা তেওঁৰ পৰিচয়টো মই দাদাৰ পৰিচয়টো এতিয়া ভালকৈ দি দিছোঁ এয়া হৈ গ'ল আমাৰ ৰনাল্ডো টাইট তেওঁ অসমৰ এজন বিখ্যাত যুৱ কবি তথা ভাল এজন কুইজ মাষ্টাৰ হয় আৰু আমাৰ আজি সৌভাগ্য হ'ল দাদাক মই ক'লোঁ যে ব'লক আমাৰ লগতে যাওঁ আৰু তেওঁ অৰিজিনেলি এই মহুৰা মুখৰে হয় অৰিজিনেলি আৰু তেওঁ বৰ্তমান কৰ্মসূত্ৰে তেওঁ গোলাঘাটৰ ফৰকাটিং ৰেলৱে কলনীত থাকে দাদা এটা কথা কওকচোন মই যে আহোঁতে আমি কৈছিলোঁ যি এই ৰাস্তাটোৰ কথা কৈছিলোঁ এই ৰাস্তাটো হৈ গ'ল আমাৰ এটা জানিবলৈ আমি বিচাৰোঁ যে এইটো এনেই ভাবিলে আমি এটা সাধাৰণ ৰাস্তা হয় কিন্তু এই ৰাস্তাটোৰ বিশেষত্বটো মই কৈছিলোঁ যে আমাৰ মোহিনী ৰাজকুমাৰী ডাঙৰীয়ানী তেখেত আছিলে অসমৰ প্ৰথম মহিলা ঠিকাদাৰ আৰু তেওঁৱে এইটো ৰাস্তা বনাইছিলে নহয় জানো মানে কেনেকৈ হৈছিলে আৰু কেতিয়া হৈছিলে আপুনি অকণমান কৈ দিয়কচোন এই বিষয় লৈ নমস্কাৰ ভিউৱাৰ্ছ প্ৰথমতে আপোনালোক সকলোকে হৃদয়ৰ নিভৃতখনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ৰাস্তাটো যে আপোনালোকে দেখিছে সেইটো হ'ল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকে দেখিছে সেই যে গাড়ী আহি আছে তাৰ পৰা আহি আৰু এই যে উত্তৰ দিশে গৈছে মহুৰামুখ চাৰিআলিত এই ৰাস্তাটো শেষ হৈছে আৰু এই চাৰিআলিটো ব্ৰিটিছ যুগতে যেতিয়া ভাৰতবৰ্ষখন ব্ৰিটিছৰ শাসনত আছিল ৪০ চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল এট ডেট টাইম সেই সময়তেই আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰ পৰম শ্ৰদ্ধাৰ মোহিনী ৰাজকুমাৰী বাইদেৱে এই ৰাস্তাটো বনাইছিল আৰু এই ৰাস্তাটোৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে ৫ৰ পৰা ৬ কিলোমিটাৰ ই আমাৰ ঐতিহাসিক কমাৰগাঁৱৰ নেশ্যনেল হাইৱে 37 নং নেশ্যনেল হাইৱেৰ পৰা আৰম্ভ হৈ মহুৰামুখ চাৰিআলিত সমাপ্ত হৈছে আপোনালোকে দেখিব অসমৰ ক'তো ইমান পোন ৰাস্তা নাই এই ৰাস্তাটো বহুতেই পোন আপোনালোকে চাব ৫ৰ পৰা ৬ কিলোমিটাৰ এই ৰাস্তাটো পোন এইটো এটা বুৰঞ্জী প্ৰসিদ্ধ ৰাস্তা হয় আৰু অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰ মোহিনী ৰাজকুমাৰী অলপ আগতে যে সেই যে গাঁওখন আছে বাহনী সেয়া হৈছে পানীদিহিঙীয়া আৰু এই পানীদিহিঙীয়াতে অসমৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ ঘৰ ১৯৩৫ চনত জয়মতী চিনেমাখন পৰম শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বনাইছিল আৰু এই জয়মতীৰ ভাও দিছিল প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ এয়াই হৈছে আইদেউ সন্দিকৈ ঘৰ আৰু এইখন হৈছে বৰদিহিঙীয়া এইখন হৈছে পানীদিহিঙীয়া আনহাতে এই ৰাস্তাটো কমাৰগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি মহুৰামুখ চাৰিআলিত লাগিছে অসমৰ আটাইতকৈ পোন ৰাস্তা আৰু অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰ মোহিনী ৰাজকুমাৰীয়ে বনাইছে আমি কৈছিলোঁ নহয় আপোনালোকক এই ব্যতিক্ৰমীৰ ওপৰত যি ৰাস্তাটো আছিলে সেই ৰাস্তাটোৰ পৰা দেখুৱালোঁ যে আমি যে এইটো ৰাস্তা কেনেকৈ বনিছিল কেতিয়া বনিছিল দাদাই ধুনীয়াকৈ আমাক গোটেই কথাখিনি ক'লে আৰু এইটো ৰাস্তাই হৈছে অসমৰ প্ৰথম মহিলা ঠিকাদাৰে বনোৱা ৰাস্তা আৰু ইয়াৰ বৈশিষ্ট্য হৈছিলে যি ব্যতিক্ৰমী ৰূপ হৈছিলে এইটো একেবাৰে চিধা মানে একদম কাৰৰ নিচিনা চিধা
ইয়াৰ কোনো মানে ইয়াৰ আপোনাৰ আমাৰ যেনেকৈ একা বেকা বা আমাৰ ক'ৰবাত মানে নৰ্মেলি ৰাস্তা এটাতো আমাৰ একা বেকা থাকেই, কিন্তু এই ৰাস্তাটো আমাৰ একা বেকা নাই। আজি আমি মানে এইটোৱে ইয়াৰ পৰা আমি এইটো আপোনালোকক দেখুৱাইছোঁ আৰু মানে ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ যে আমাৰ এনেকুৱা এটা গোলাঘাটত বহুত জেগা আছে য'ত আমি জানিবলগীয়া কথা বহুত আছে, আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক জনাবলৈ। আজি এটা চেষ্টা কৰিলোঁ যে এনেকুৱা এটা ৰাস্তা য'ত নেকি আপোনালোকে কিছুমানে প্ৰায় মানুহেতো গম পাইছেগৈ, যোনখিনিয়েতো গম পাইছে ভালকৈ ধুনীয়াকৈ পাইছে, আৰু নজনাখিনিকো আমি কৈছোঁ। আমি অকল গোলাঘাটৰ বুলি নহয়, আমি গোটেই অসমৰ বাসী হিচাপতে আমি সকলোকে বুজাব বিচাৰিছোঁ যে গোলাঘাটলৈ আহক। আহিলে এনেকুৱা কিছুমান ব্যতিক্ৰমী বস্তু আছে যে গোলাঘাট নগৰখনত অকল ফুৰা ঠাই বুলি ক'লে এনেকুৱা আমাৰ গাঁৱলৈও আহক। কিছুমান গাঁৱত আহি তেওঁৰ গাঁৱৰ যি আমাৰ হিষ্ট্ৰীৰ লগত জড়িত কিছুমান কথা আছে। যেতিয়া 1939 চনতে এই ৰাস্তাটো বনাইছিলে, ব্ৰিটিছ শাসনত, যেতিয়া ভাৰত ব্ৰিটিছ মানে অধীনত আছিল, গতিকে দ্বিতীয় মহাযুদ্ধৰ সময়ৰ কথা। তো সেইটো সময়তে বনোৱা যি আমাৰ ৰাস্তা হয়, এই ৰাস্তাও চাওক আহি। আৰু ৰাস্তাৰ সিটো মূৰে এখন আমাৰ ধুনীয়া মিচিং জনগোষ্ঠীয় গাঁও আছে, তালৈ যাওক। তেওঁলোকৰ যি মানে মৰম আদৰ আপোনাক আঁকোৱালি ল'ব। গতিকে কেতিয়াবা আপোনালোকে ৰাইজ মহুৰামুখলৈ আহক, ইয়াৰ ধুনীয়া পৰিৱেশৰ উপভোগ কৰক। এই যোনটো চিধা ৰাস্তা, এই চিধা ৰাস্তাটোতে যাওক। আৰু দাদা আৰু কিবা ক'ব আমাৰ চেনেলৰ বিষয়ে কওক। হয়, আমাৰ পাৰ্থৰ চেনেলটো সকলোৱে লাইক কৰক, কমেণ্ট কৰক, আৰু আপোনালোকে ধুনীয়া ধুনীয়া যিবোৰ ইনফৰ্মেটিভ এণ্ড নলেজেবল, য'ত জ্ঞান, আপোনালোকে যথেষ্ট জ্ঞানৰ কথা পাব। আজি যে এই ৰাস্তাটো 1939ত অৰ্থাৎ দ্বিতীয় মহাসমৰ চলি থাকোঁতে যে বনাইছিল অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰে, এই কথাখিনি পাব। আৰু পাৰ্থৰ চেনেলটোক আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰক। আপোনালোকে বহু জ্ঞানৰ কথা জানিব, কাৰণ জ্ঞান গৰিমাৰে আমি সমৃদ্ধি হ'ব লাগিব, তেতিয়াহে আমাৰ দেশ আগবাঢ়িব, যুৱ প্ৰজন্ম আগবাঢ়িব। থেংক ইউ ছ' মাছ। ধন্যবাদ। আৰু আপোনালোকে ইমানটো সময় দিয়াৰ বাবে, যি আমি দেখুৱালোঁ আহি ৰাস্তা চোৱাৰ বাবে ধন্যবাদ। আৰু আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আৰু আমি যিমান পাৰোঁ আমি আপোনালোকক ইনফৰ্মেশ্যন যোগাবলৈ চেষ্টা কৰিম, যাতে আমি যি গম পাওঁ, কিছুমান বস্তু আমি গম নাপাওঁ। আমি মানে কিছুসংখ্যক মানুহে গম পায়, কিন্তু সকলোৱে যাতে গম পাব লাগে, সৰু সৰু এনেকুৱা কিছুমান কথা আছে। নেক্সট ভিডিঅ'ত আমি লগ পাম। বাই বাই।